গুড মৰ্নিং মানে ৰাতিপুৱাই গা পা ধুই লৈ ৰেডি হৈ গ'লোঁ। তো আজি আমাৰ হ'ব এটা ৰাইড, 15 আগষ্ট স্পেচিয়েল ৰাইড। তো আপোনালোককো লৈ যাম, আপোনালোককো দেখাম কেনেকৈ কৰোঁ আমি ৰাইড, একদম সৰু সুৰা ৰাইড গাইছ। তো ভাবিলোঁ কি আপোনালোকক দেখাওঁ নে কি। তো গাইছ পূৰা পিন্ধি উৰি পূৰা ৰেডি হৈ ল'লোঁ। তো বাইকো ৰেডি, গোটেই চাফা চুফা কৰি ল'লোঁ। তাৰপৰাই গাইছ যাই কেম লগে দিছোঁ, অলপ ব্লগ অলপ দেখাম। তো গাইছ যাই থাকোঁ ইয়াৰ পৰা মানে গাইছ য'ৰ পৰা ৰাইডটো ষ্টাৰ্ট হ'ব তাকে গেলি যাই আছোঁ, দেখি আছোঁ গাইছ। আমাৰ পূৰা ফুল তৈয়াৰী হৈ আছে ইয়াতে। তো এইফালে আছে BMW কি আছিল লোকো? তো BMW কিবা আছিল পাহিলোঁ, S1000 RR নেকি কিবা আৰু। তো এইফালে আমাৰ কাৱাছাকি কি আছিল G900। তো মেলা পূৰা গোটাই বাহ। তো এইফালে আমাৰ দেৱানো যাব, তো গোটেইকেইটা আমি যাম। তো গাইজ ফাইনেলি আমি ৰেডি হৈ গ'লোঁ। তো এতিয়া গাড়ী ষ্টাৰ্ট হোৱা নাই। তো গাইজ আহি পালোঁ বাহাদা চাৰিআলি। তো আমি গুৰেশ্বৰলৈ চিধা যাব লাগিব। তো ইফালে হ'ল মঙলদৈ, ইফালে হ'ল ৰঙিয়া, আমি চিধাই যাম। তো গাইজ ফাইনেলি আমি গুৰেশ্বৰ আহি পালোঁ। গাড়ী চাড়ী পাৰ্ক কৰি লৈছোঁ, এখানত কিবা এটা খাই লওঁ। লুকু আছে, পানী খাই আছে, ময়ো পানী খাই লওঁ। তো পৰঠা খাব লৈছোঁ, খাব পাৰে সেইফালে আনিব লৈছোঁ। আমাৰ এইফালে মেলা আছে, আমি খাই লওঁ গাইজ। আমাৰ খাৱা লোৱা হৈ গ'ল, এতিয়া আকৌ যাব লাগে জাগাত গ'লে। তো চেলো কেইটকা লিটাৰ বুঝতে পারছি না। ফাইনেলি আমি আহি পালোঁ, গাড়ী চাড়ী ইফালে থৈ লৈছোঁ, ইফালে গাড়ী। তো এইফালে দেখাই বেছি নদী আছে, আমি ইয়াতে গা ধুম। মেলাও আছে, মেলেশ্বৰ। তো গাইছ দেখি আছোঁ গাইছ পৰিৱেশ। মানে কি হ'ল কথাটো, আহিলোঁ অলপ মুখ চুখ গোটেইকেইটাই ধুই দিলোঁ। এই বিৰি খাই, ই চাধা খায়। তো যেন কি হ'ব, চাধা আৰু বিৰিটো আমি লৈ আহোঁ, তাৰপিছত বঢ়িয়াকৈ মাৰিম গাছৰ তলত বহি। তাৰপিছত দেখি আছোঁ গাইছ।
শ্বপিংখিনি কৰি আহিলোঁ কি আনিলোঁ হা তোৰ হাফ পেণ্ট আনিলোঁ চাৰিটা গা ধুব লাগিব যিহেতু তো আৰু কি আনিলোঁ আৰু কোনোবাই যোনে যি খাই সেই লৈ তো এতিয়া আমি এইটো পাৰে পাৰ হৈ যাওঁ আগত দলং এখন আছে দলংখনত পাৰ হৈ যায় গাছৰ তলত বহি বঢ়িয়াকৈ গান চান লগে 10 টকাকৈ দিছোঁ এনজয়টো কৰোঁ অলপ বঢ়িয়া আৰু কালা কালা পানী আগত গেল হেনতে মেলা আছে পিছফালে তো দেখি আছোঁ গাইছ আগত কিবা এটা হ'ব এইটো চেণ্টৰ বটল নেকি বডি স্প্ৰেৰ বটল আমি পাইছোঁ আকৌ চিন্তি নাপাওঁ না গাইছ কি উৰবা বটল চেণ্টৰে কিজানি गाइस घूस लो कौन है ये लोग कहाँ से आते हैं ये वो নাই সঁচা গাইছ গু সঁচা নাই এনে কৈছোঁ তো গাইছ ফাইনেলি আমি কাপোৰ চাপোৰ খোলাই পুৰা ৰেডি গামচা পিন্ধি লৈছোঁ তো গাইছ গা ধুব লাগিব ইয়াতে কাৰণ যদিও পানী লেতেৰা তথাপি আমি গাটো ধুব লাগিব কাৰণ আহোঁতে মানে কি হ'ল অলপ ধূলি বালি খালোঁ না পুৰা একদম ৰাস্তাত বহুত ধূলা পালোঁ তো অলপ লেতেৰা হৈ গ'লোঁ সেইকাৰণে আমি অলপ গাটো ধুই দিম তাৰপৰাই দেখি আছোঁ গাইছ কি কৰোঁ কি নকৰোঁ গাইজ ফাইনেলি আমাৰ পিন্ধা হৈ গ'ল গা পা ধোৱা হৈ গ'ল এতিয়া আমি ইফালে এনেকৈ যাব লাগিব কাৰণ দলংখন দেখিছিলোঁ এনেকৈ পাৰ হৈ যাব লাগিব ইফালে বেলেগ এটা পাৰ্টি আহি গ'ল তো আমাৰ এতিয়া আমি যাব লাগে গাড়ী কাষত গেলি যাওঁ তাৰপাছত ঘৰত যাওঁ আৰু গাইজ তো গাইজ সময় বহুত হ'ল তো আমি ইয়াৰ পৰা ওলাই দিওঁ তো গাইজ শেষত এটাই কথা কওঁ যদি ভিডিঅ'টো চাই ভাল লাগছে এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোক লগে লগে নটিফিকেশ্যন পায় তো আজিলৈ বাই লগ পাম এটা নতুন ভিডিঅ'ত টপ টক কেলে গাইজ বাই 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 বাই